মই কিবা এটা কাম কৰিব গৈছোঁ, যিমানে প্ৰিপাৰেচন কৰি নাযাওঁ কিয়, তথাপিও মোৰ লগত এনেকুৱা হয় কিয় বা নাৰ্ভাছ হৈ যাওঁ। যিমানে প্ৰিপাৰেচন কৰি নাযাওঁ কিয় যে এইটো কৰিম, এনেকা কৰিম, কিন্তু মোৰ সেনেকা নহয়, কিবা বিলকুলেই চেঞ্জ হৈ যায়। আজি আকৌ মেট্ৰ' হস্পিটেল গ'লোঁ, আজি নহয় বহুত দিন আগতে গৈছিলোঁ, কিন্তু ব্লগটো এডিট কৰা নাছিলোঁ। মেট্ৰ' হস্পিটেল ৰিলেটেড যদি মোৰ ব্লগ চাইছে তেনেহ'লে নিশ্চয় গম পাইছে যে মই মেট্ৰ' হস্পিটেলত ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ। আকৌ এবাৰ ৰিপিট কৰি আছোঁ, মই মেট্ৰ' হস্পিটেলত 6 মান্থ ইণ্টাৰ্ণশ্বিপ কৰি আছিলোঁ। মোৰ 6 মান্থ ইণ্টাৰ্ণশ্বিপ কৰা শেষ হৈ গ'ল, কিন্তু মই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন নিয়া নাছিলোঁ। মোৰ ইণ্টাৰ্ণশ্বিপ শেষ হোৱাৰ 1 মাহমান আগতে মেট্ৰন মেমে মোক কৈছিল যে তুমি ইয়াতে জইন কৰা বুলি। মই জইন কৰিম বুলি ভাবিছিলোঁ, অল ডকুমেণ্টছো জমা দিছিলোঁ। ডকুমেণ্ট জমা দিয়াৰ দিনাখন শনিবাৰ আছিল, দেওবাৰে অফ আছিল আৰু সোমবাৰৰ পৰা মোৰ জইনিং আছিল। শনিবাৰে ডিউটি কৰি মোৰ এপ্ৰনটো পাহৰতে থৈ গৈছিলোঁ, দেন নেক্সট দিনাখন দেওবাৰে আহি কিনে এপ্ৰনটো লৈ গৈছিলোঁ আৰু সেই দিনাখনে মোৰ লাষ্ট ডে আছিল। আজি আহিছিলোঁ মোৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন ল'বৰ কাৰণে, কিন্তু ছাৰ নাই, ছাৰ নথকাৰ কাৰণে আকৌ আহিব লাগিব মোৰ।